হয় তুমি অকল অসম নহয় গোটেই ভাৰত ৱৰ্ল্ড ঘূৰা আমাৰ ফালৰ পৰা সদায় শুভকামনা। থেংক ইউ। চাহ তাহ খালোঁ আৰু মানুহটো বহুত ধুনীয়া মই কৈছোঁ চাই থাকোঁ তোমাৰ ব্লগ চাই থাকোঁ। হয় হয় ভাগ্যটো ভাল। কালি মানে ক'ৰবাত প্ৰগ্ৰাম আছিলে বুলি কৈছে ন আপোনাৰ? প্ৰগ্ৰাম আছিলে। তো শুই আছিলে বেচেৰাই, উঠি কিনে মোৰ কাৰণে স্পেচিয়েলি আহি কিনে মোক এনেকৈ ইণ্টাৰভিউ মই দিছে। আশীৰ্বাদ দিছোঁ হয় আৰু হয় স্পেচিয়েলি মই অকণমান নিপাং নাপাং মই লুঙাই ন। নমস্কাৰ অসম গাইজ এণ্ড ৱেলকাম বেক টু মাই নিউ এপিচোড। আজি হৈছে ডে 4। যিহেতু আপোনালোকে অলৰেডি গম পাই আছে যে মই বিনা পইচাত গোটেই অল আছাম ট্ৰেভেলিং কৰি আছোঁ। আৰু কোনোবাই যদি নতুনকৈ আহিছে মোৰ ভিডিঅ'বোৰ চাই ল'ব, মোৰ ফাৰ্ষ্ট ছেকেণ্ড ভিডিঅ' সকলোবোৰ চাই ল'ব। মানে প্ৰথমৰ পৰা চালে মানে কি হ'ব, বেছি ভাল লাগিব। মানে এডভেঞ্চাৰ কেনেকুৱা হৈছে, মোৰ কিমান কষ্ট হৈছে, সকলোবোৰ আপোনালোকে চাবলৈ পাব। আৰু কালিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ আপোন পেগুক দেখুৱাইছিলোঁ মৰিকেম কচুতলিত গৈ কিনে আপোন পেগু, তেওঁলোকৰ তাঁত আৰু তেওঁৰ কি কয় স্কুলো দেখুৱাইছিলোঁ। তো নাই চোৱা যদি চাই ল'ব বুলি মই কৈছোঁ, নহ'লে যদি মই কমেণ্ট বক্সত দি দিম, আপোনালোকে চাই ল'ব ক্লিক কৰি তাৰমানে। তো আজি মই মানে ট্ৰাই কৰিম এক্টৰ বিনোদ পেগুক লগ কৰিবৰ কাৰণে। মানে কালি মোক মানে আপোন পেগুৰ তাঁতই ছাজেষ্ট কৰিছিলে যে যাওঁতে মানে এক্টৰ বিনোদ পেগুকো লগ কৰি যাবা, ঘৰ ওচৰতে বুলি কৈছে। গাইজ আজি দেওবাৰ, এই বহুত ডাঙৰ বজাৰ এটা বহিছে ইয়াত। দাদা কি বজাৰ বুলি কয়? কি বজাৰ বুলি কয়? মৰিকেম। এইটো কি বস্তু এইটো? য়মচাক। এইটো মানে ভাজি খোৱা বস্তু নে কি? আচ্ছা আচ্ছা। হেল্ল' হাই, কেনেকুৱা বজাৰ কেনেকুৱা চলিছে আজি? বজাৰ ভালেই চলিছে বাৰু, হ'লেও মানে আমাৰ ইয়াত মানে ইমান বজাৰ ভাল নহয় আগবেলা। অঁ হয় পিছবেলাই হয়। হয় পিছবেলা হয় তাৰমানে। অঁ পিছবেলা টাইমত ন? পিছবেলা টাইমত এই দেওবাৰে মানে সদায় মানে বহে তাৰমানে ন? সদায় বহে, সপ্তাহিক বজাৰ বন্ধ নাথাকে আৰু, কাৰণ দেওবাৰটোতো খোলা দিন নহয় জানো। অঁ ঠিক আছে। তো এয়া চাওক গাইজ, এয়া হৈছে মৰিকেম দেওবৰীয়া বজাৰ। তো মই চিনি নাপাওঁ, মই সুধি সুধি যাম। মানে আপোন পেগুক কৈছিলে, আপোন পেগু তাঁতই কৈছিলে যে মৰিকেম স্কুলৰ LP স্কুলৰ পিছফালে আছে বুলি কৈছে বিনোদ পেগু দাদাৰ ঘৰটো। চাওঁ ঘৰত আছেনে নাই নাজানো, কিন্তু বলক লগ কৰি আহোঁ। যদি লগ নাপাওঁ ঘৰটোকে দেখুৱাম আৰু তাৰপিছত মোৰ যাত্ৰা আকৌ আৰম্ভ কৰিম। বিনোদ পেগু ছাৰ ঘৰটো ক'ত? অঁ আগলৈ আছে, সেই আগলৈ আছে নেকি? আচ্ছা আচ্ছা। তো গাইজ এইফালেদি যাব কৈছে তাৰমানে মোক। অঁ এজেণ্ট দোকান আছে। সি আছে নাই ঘৰত? অঁ ঠিক আছে। অঁ ঠিক আছে বাৰু। এই কৈ দিছে মোক, এড্ৰেছটো দিছে, দোকান এখন আছে বুলি কৈছে। তাৰ পিছফালে ঘৰটো চাই থ'ব। এইফালে সৰু ছোৱালীজনী মোক চাই কিনে ভয়তে পলালে এইফালে। ছোৱালী দুজনী খেলি আছিলে মানে মেখেলা চাদৰ পিন্ধি কিনে, সৰু সৰু ছোৱালী, আৰু ভয়তে মোক দেখি পলালে। ভাবিছে নেকি সোপা ধৰা বুলি, যিহেতু সোপা ধৰা ওলাই আছে মানে পুৰা নিউজ ভাইৰেল হৈ আছে, সেইটো কাৰণে ভয় কৰিছে নেকি নাজানো তাৰমানে। ইচ ৰাম, মই এই ডখৰৰ পৰা আহিব লাগিছিলে। মই মানে ৰং ৰাস্তাত আহিলোঁ, একদম পিছফালে পথাৰেদি পোনাই দিলোঁ তাৰমানে। সেই ডখৰৰ পৰা আহিব লাগে, সেইটো মেইন ৰোড দেখিছেনে? সেই মেইন ৰোডৰ পৰা অকণমান সোমাই আহিলেই পায় তাৰমানে। দাদা এই বিনোদ পেগু দা ঘৰটো কোনটো? আচ্ছা আচ্ছা আচ্ছা, এক্টৰ হয় না? এইটোৱে। তো এয়া বিনোদ পেগু ছাৰহঁতৰ ঘৰ। কোনফালে সোমাম? এইফালে সোমাওঁ নেকি, ৰ'ব। এইটো চাইড তেওঁৰ কাৰ হয়, গাড়ীখন চাগে বিনোদ পেগুৰ গাড়ী চাগে। মানুহে নাই নিচিনা লাগিছে হেই। 2000 years later. গাইজ মোৰ ভাগ্যটো বহুত ভাল বুলি ক'ব লাগিব। মই ভাবিছিলোঁ নাই চাগে, আমাৰ ছাৰ বিনোদ ছাৰ নাই বুলি ভাবিছিলোঁ, কিন্তু এয়া চাওক আমাৰ বিনোদ ছাৰ। সঁচাকৈ মনটো বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ মৰম আৰু টাইম দিয়াৰ বাবে। আৰু এনে ৰিয়েল লাইফত দেখা নাই তাৰমানে, আপুনি ৰিয়েল লাইফতো বহুত ধুনীয়া তাৰমানে। এটা পদক্ষেপ এটা লৈছে মাইনাৰী ষ্টাইল। মাইনাৰী মই ষ্টাইল। ইউটিউবৰ পৰাই চাই থাকোঁ ন। হয় হয়। তো গাইজ মই আপোনালোকক কৈছিলোঁ যে আমাৰ বিনোদ ছাৰৰ ঘৰটো দেখুৱাম বুলি, আৰু বিনোদ ছাৰকো লগ পালোঁ। ভাগ্যটো ভাল, কালি মানে ক'ৰবাত প্ৰগ্ৰাম আছিলে বুলি কৈছে ন আপোনাৰ? তো শুই আছিলে বেচেৰাই, উঠি কিনে মোৰ কাৰণে স্পেচিয়েলি আহি কিনে মোক এনেকৈ ইণ্টাৰভিউ মই দিছে। আশীৰ্বাদ দিছোঁ হয় আৰু হয় স্পেচিয়েলি মই অকণমান নিপাং নাপাং মই লুঙাই ন।
আৰু এয়া চাহ খাই আছে আৰু মোকো চাহ অফাৰ কৰিছিলে তো চাহ তাহ খালোঁ আৰু মানুহটো বহুত ধুনীয়া মই কৈছোঁ নহয় ৰিয়েল লাইফতো বহুত আপোনাৰ নেক্সট প্ৰজেক্ট আছে আছে ন হয় হয় আপোনাৰ এই গানটো যে বহুত ফেমাছ হ'ল ন এই কি কয় কটাকা ডেকা মানে সকলোৱে ক'ৰবাত বিহু হ'লেও ফাংচন হ'লেও বা কিবা পাৰ্টি খালেও গানটো লগাবই লগাব তাৰমানে তো থেংক ইউ দাদা আপোনাক কি কয় টাইম দিয়াৰ বাবে থেংক ইউ ছ' মাছ ঠিক আছে বাৰু গাইজ মোৰ ভাইবটো ইমানেই ভাল মই দুজন মানে ফেমাছ মানুহক লগ পালোঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত আছে আমাৰ কি কয় প্ৰভা গৌৰৱ ছাৰ ত' ছাৰ থেংক ইউ ছ' মাছ আপুনিও বাৰু অকণমান বিজি হৈ আছে আৰাম কৰি আছে মই গম পাইছোঁ বাৰু তথাপিতো মোৰ যাত্ৰাটোৰ বাবে শুভেচ্ছা থাকিল হয়। আৰু তুমি অকল অসমৰ গোটেই ভাৰত গোটেই ৱৰ্ল্ড ঘূৰা আমাৰ ফালৰ পৰা সদায় শুভকামনা থেংক ইউ ধন্যবাদ আহিব ধন্যবাদ হ'ব হ'ব মোক বেয়া আহি আছে নেক্সট টাইম কেতিয়াবা আহিলে মানে তোমাৰ নম্বৰটো দি যাবা মোক অঁ ঠিক আছে বাৰু ঠিক আছে ছাৰ মানে কালি ৰাতি ইহঁতৰ প্ৰগ্ৰাম আছিলে ক'ৰবাত গান গাবৰ কাৰণে গৈছিলে চাগে তো শুই আছিলে বেচেৰাই মোৰ কাৰণে উঠিছে কোনোবা আহিছে বুলি ইউটিউবাৰ মাইনা ডি ষ্টাইল মানে মোৰ আগৰ পৰা চাই থাকেই বুলি কৈছে মানে বিনু দাদাই ছাৰ বুলি ক'ব লাগিব আৰু এয়াই এওঁলোকৰ ঘৰ বনি আছে আৰু গাইজ বিনোদ দাই মোক বহুত ৰিকুৱেষ্ট কৰিছিলে যে ঘৰৰ ভিতৰত সোমা কিন্তু মই নোসোমাৰ এটাই ৰিজনটো কি গম পাই নাই মোৰ মানে জোতা বেয়া গোন্ধাই তাৰমানে যদি জোতা কেনেবাকৈ খুলি কিনে ঘৰত সোমাওঁ এক্টৰো পলাব ছিংগাৰো পলাব তাৰমানে চৰি বিনোদ দা এতিয়া ৰিজনটো গম পালে আপোনাৰ ঘৰত কেলৈ নোসোমালোঁ তো বলক আকৌ হিচাইকিং আৰম্ভ কৰোঁ যিহেতু জুচ পাই গ'লোঁ আমাৰ ছাৰেও ক'লে আপোনালোকক আপটো ছাপোৰ্ট কৰোঁ ভাই আপটো শ্বেয়াৰ কৰোঁ পূৰা শ্বেয়াৰ মাৰি দিব মোৰ ভিডিঅ'বোৰ যে আৰু মাজুলী ছাইডো মই এক্সপ্ল'ৰ কৰিম বুলি প্লেনিং বনাইছোঁ এতিয়া আৰু চাওঁ কিমান দূৰ মানে হিচাইকিং কৰিব পাৰোঁ কিন্তু মোৰ জুচটো এতিয়াতো আৰু মই এৰি দিয়া আৰু নহয় আৰু মানে এতিয়া মানে মই এৰি নিদিওঁ আৰু একদম পূৰা যিমান দূৰ যাব পাৰোঁ গোটেই অল আছাম যিহেতু মই আপোনালোকক ক'লোৱেই অল আছাম গোটেই হিচাইকিং কৰিম উইদাউট মানি তো চলো দেখতে হে জুচ আ গয়া তো গোটেই অল আছাম ঘূৰিমেই এতিয়া জাষ্ট আহি পালোঁ এয়া গোগামুখ হনুমান মন্দিৰ আৰু আজি ট্ৰেভেলিং কৰা প্ৰায় 5-6 দিনমান হ'ল কেতিয়াও কেম্পিং কৰি পোৱা নাই তাৰমানে ক'ৰবাত ভিডিঅ' বনাবলৈ গ'লে মোৰ ছাবস্ক্ৰাইবাৰ সকলে মানে কিছুমানে কয় আজি আমাৰ ঘৰত থাকিবি কিছুমানে কয় আমাৰ ঘৰত থাকিবি কিন্তু আজি মই কাৰো কথা নুশুনো আজি তাৰমানে মই কেম্পিং কৰিব বিচাৰিছোঁ এয়া মই পাৰ্মিশ্যন ল'লোঁ এই মন্দিৰত এটা ৰুম দিছে তাৰমানে মোক কেম্পিং কৰিবৰ কাৰণে আৰু য'ত মই সেই কি কয় পাৰ্মিশ্যন লৈছিলোঁ সেই মানুহজনে গোটেই মোৰ ID প্ৰুফবোৰ চেক কৰিলে আৰু চেনেল কি কয় চেক কৰিলে তাৰপিছত দিছে আজি মোক ইয়াত ষ্টে' কৰিবৰ কাৰণে তো আজি চাওঁ কেম্পিং কেনেকৈ কৰোঁ আৰু কাইলৈ মৰ্ণিং আকৌ ট্ৰেভেলিঙৰ কাৰণে ওলাই যাম চলো মিলতে হে নেক্সট ভিডিঅ' মে বাই